বুনিয়াদী সাক্ষৰতাত কাৰ্যপত্ৰৰ ব্যৱহাৰৰ বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম। ইয়াৰ উপৰিও বাৰ্ষিক পৰিকল্পনা, সাপ্তাহিক পৰিকল্পনা, দৈনিক পৰিকল্পনা আৰু মূল্যায়নৰ বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম। বুনিয়াদী সাক্ষৰতাৰ বিশেষকৈ ডিকোডিং বা পাঠোদ্ধাৰ স্তৰত এই কাৰ্যপত্ৰখন প্ৰতি সপ্তাহৰ প্ৰতিদিনত ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ উপৰিও এই কাৰ্যপত্ৰখন মৌখিক ভাষাৰ বিকাশ, লিখন আৰু পঠনৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হয়। সেইবাবে চাৰিওটা ব্লকতে এই কাৰ্যপত্ৰখন ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু ডিকোডিং স্তৰত বা পাঠোদ্ধাৰ স্তৰত প্ৰতিদিনেই ইয়াক ব্যৱহাৰ কৰিব লাগিব। আৰু কিদৰে ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ বিভিন্ন ধৰণৰ এই কাৰ্যপত্ৰখনৰ বিভিন্ন ধৰণৰ এক্টিভিটি ক্ৰিয়াকলাপ দি আছে, সেই বিষয়ে আমি এই ভিডিঅ'টোত বিশেষকৈ আলোচনা কৰিম। গতিকে প্ৰথমত আমি চাওঁ কাৰ্যপত্ৰৰ উদ্দেশ্যটোনো কি FLNত, বিশেষকৈ সাক্ষৰতাৰ ক্ষেত্ৰত। সাক্ষৰতাৰ ক্ষেত্ৰত কাৰ্যপত্ৰখনৰ প্ৰধান উদ্দেশ্যৰ ভিতৰত হৈছে এটা হৈছে মৌখিক ভাষাৰ বিকাশ, নেক্সট হৈছে পাঠোদ্ধাৰ বা ডিকোডিং কৰা। পাঠোদ্ধাৰ বা ডিকোডিঙত এই কাৰ্যপত্ৰখন বিশেষভাৱে ব্যৱহাৰ হ'ব। ইয়াৰ উপৰিও ইতিমধ্যে মই কৈছোঁ মৌখিক ভাষাৰ বিকাশৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক ভূমিকা পালন কৰে এই কাৰ্যপত্ৰখনে। ইয়াৰ উপৰিও নেক্সট আৰু এটা আমাৰ উদ্দেশ্য হৈছে যে পঠন আৰু লিখনৰ দক্ষতা উন্নত কৰা এই কাৰ্যপত্ৰখনৰ অন্যতম উদ্দেশ্য। এতিয়া প্ৰথমত চাম যে এই কাৰ্যপত্ৰখনত কিমানটা নিৰ্দেশনামূলক সপ্তাহ লোৱা হৈছে। এই গোটেইখিনি বস্তু ভালদৰে বুজিব হ'লে আপোনালোকৰ সন্মুখত কাৰ্যপত্ৰখনো থাকিব লাগিব। গতিকে কাৰ্যপত্ৰখন যদি ভালদৰে মেলি চায় তেনেহ'লে ইয়াত দেখিবলৈ পোৱা যাব প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ বাবে মুঠ সপ্তাহ হৈছে নিৰ্দেশনামূলক সপ্তাহ হৈছে 26টা। এতিয়া এই 26টা সপ্তাহৰ প্ৰতিটো সপ্তাহৰ এটা ব্ৰেকআপ এটা আছে, এটা আৰ্হি ইহঁতক ভাগ কৰোৱা হৈছে। এই আৰ্হিটো হৈছে 4+1+1। এতিয়া প্ৰথম 4 দিন, সপ্তাহৰ প্ৰথম 4 দিনত নতুন দক্ষতাৰ অনুশীলনৰ বাবে ৰখা হৈছে, পঞ্চম দিনটো মূল্যায়নৰ বাবে ৰখা হৈছে আৰু ষষ্ঠম দিনটো নিদানমূলক কাৰ্যৰ বাবে নিৰ্ধাৰণ কৰা হৈছে। এতিয়া এই ব্ৰেকআপটো 4+1+1 এই ব্ৰেকআপটোত শিক্ষকে কিদৰে কোনদিনাখন কি কৰিব সেইটো ভালদৰে জানিব লাগিব। প্ৰথম 4 দিনৰ যিবোৰ নেকি অনুশীলনী দিয়া থাকিব, সেই অনুশীলনীবোৰত কিছুমান লাৰ্ণিং আউটকামছ, যিকেইটা নেকি আমাৰ লাৰ্ণিং আউটকামছ ওলাব লাগিব, সেই সপ্তাহৰ 4 দিনত সেই লাৰ্ণিং আউটকামছৰ ওপৰত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰাব শিক্ষকে। সেই ক্ৰিয়াকলাপখিনি কৰোৱাৰ পিছত 4 দিন কৰোৱাৰ পিছত সেইখিনি মূল্যায়ন কৰিব লাগিব পঞ্চম দিনত, আৰু পঞ্চম দিনত মূল্যায়ন কৰাৰ পিছত আকৌ ষষ্ঠম দিনত নিদানমূলক শিক্ষা, বিভিন্ন ধৰণৰ নিদানমূলক কাৰ্যৰ বাবে কিছুমান কাৰ্যপত্ৰ থাকিব। প্ৰথম শ্ৰেণীৰ সাক্ষৰতাৰ বাৰ্ষিক পৰিকল্পনাটো এনেধৰণৰ। কাৰ্যপত্ৰখন যদি আমি ভালকৈ লক্ষ্য কৰোঁ তেনেহ'লে দেখিবলৈ পোৱা যাব কাৰ্যপত্ৰখন 9 নম্বৰ সপ্তাহৰ পৰাহে আৰম্ভ হৈছে। এতিয়া 1 পৰা 8 নম্বৰ সপ্তাহটো বিদ্যাৰম্ভত থকাৰ কাৰণে কাৰ্যপত্ৰত সেইখিনি সন্নিৱিষ্ট কৰা হোৱা নাই। গতিকে 9 নম্বৰ সপ্তাহৰ পৰা বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰিব লাগিব। ইয়াত দেখুওৱাৰ দৰে 9 নম্বৰ সপ্তাহৰ প্ৰথম দিনত পুনৰ আলোচনা, দ্বিতীয়, তৃতীয়, চতুৰ্থ আৰু পঞ্চম দিনলৈকে পুনৰ আলোচনা আছে, আৰু পঞ্চম দিনত দেখিবলৈ পোৱা গৈছে 2খনকৈ পৃষ্ঠা আছে, আৰু ষষ্ঠম দিন হৈছে নিদানমূলক ক্ৰিয়াকলাপ কৰাব লাগিব ষষ্ঠম দিন, আৰু সেইদিনাখনো 2খনকৈ কাৰ্যপত্ৰ আছে। গতিকে দেখিবলৈ পোৱা গৈছে কিছুমান দিনত কাৰ্যপত্ৰ এখনতকৈ বেছিও থাকিব পাৰে। সেইদৰে 10, 11, 12, 15, 16, 17, 18, 19, 21, 22, 23, 24 আৰু 25 নম্বৰ সপ্তাহৰ প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ দিনত অনুশীলনী, আৰু কিছুমান সপ্তাহৰ কিছুমান দিনৰ তৃতীয় আৰু চতুৰ্থ দিন পুনৰ আলোচনাও দেখিবলৈ পোৱা গৈছে। এইকেইটা সপ্তাহত বিশেষকৈ শিকন ফলাফলৰ ওপৰত কিছুমান ক্ৰিয়াকলাপ আছে, সেই ক্ৰিয়াকলাপবোৰ কৰিব লাগিব। আৰু এইকেইটা সপ্তাহৰ পঞ্চম দিনত দেখিবলৈ পোৱা গৈছে মূল্যায়ন আছে, আৰু ষষ্ঠম দিনাখন নিদানমূলক শিক্ষা আছে। গতিকে পঞ্চম দিন মূল্যায়ন কৰাৰ পিছত ষষ্ঠম দিন ৰিমেডিয়েল বা নিদানমূলক শিক্ষাৰ কাৰণে কিছুমান কাৰ্যপত্ৰ দি আছে, আৰু সেই কাৰ্যপত্ৰৰ ক্ৰিয়াকলাপবোৰ কৰাব লাগিব। আৰু 13, 14 আৰু 26 নম্বৰ সপ্তাহটো দেখিবলৈ পোৱা গৈছে ইয়াত 6 দিনেই পুনৰ আলোচনা কৰিব লাগিব। গতিকে যিখিনি নেকি এই কৌশল শিকিছিল সেই কৌশলখিনিৰ আকৌ এইকেইটা সপ্তাহত পুনৰ আলোচনা কৰাব লাগিব। 20 নম্বৰ সপ্তাহটোৰ প্ৰথম 4টা দিন পুনৰ আলোচনা আছে, আৰু পঞ্চম আৰু ষষ্ঠম দিনৰ কোনো কাৰ্যপত্ৰ দিয়া হোৱা নাই। গতিকে এই 2টা দিন শিক্ষকে এই পঞ্চম আৰু ষষ্ঠম দিনৰ কাৰণে শিক্ষকে নিজাববীয়াকৈ কিছুমান প্লেনিং কৰি ল'ৰা ছোৱালীক সেই হিচাপে কিছুমান ক্ৰিয়াকলাপ কৰাব। বা এনেকুৱাও হ'ব পাৰে কোনোবা ল'ৰা ছোৱালী যে আগৰ কোনোবা সপ্তাহত কিবা শিকা নাই, যদি লাৰ্ণিং গেপছ পৰি আছে, গতিকে সেই পঞ্চম আৰু ষষ্ঠম দিনাখনতো শিক্ষকে নিজে প্লেনিং কৰি কিছুমান ক্ৰিয়াকলাপ কৰাব পাৰে। ঠিক সেইদৰে
দ্বিতীয় শ্ৰেণী বা তৃতীয় শ্ৰেণীৰ পৰিকল্পনাটো দিয়া আছে। এই কাৰ্যপত্ৰখনত প্ৰথমৰ 1 নম্বৰ সপ্তাহৰ পৰাই আৰম্ভ হৈছে আৰু 1ৰ পৰা 7লৈকে এই সপ্তাহকেইটা পুনৰ আলোচনা কৰা হৈছিল। আগৰ বছৰত যিখিনি নেকি শিকি আহিছিল সেইখিনি ইয়াত পুনৰ আলোচনা হ'ব। ঠিক সেইদৰে 8 নম্বৰ সপ্তাহটো বিশেষকৈ সাময়িক মূল্যায়নৰ কাৰণে ৰখা হৈছে। প্ৰথম 4 দিন পুনৰ আলোচনা হ'ব আৰু 9 নম্বৰ সপ্তাহটো আকৌ পুনৰ আলোচনাৰ কাৰণে ৰখা হৈছে। প্ৰথম 5 দিন পুনৰ আলোচনা হ'ব আৰু 6ম দিন নিদানমূলক হ'ব। আকৌ 13, 14 আৰু 20 নম্বৰ সপ্তাহটো সাময়িক মূল্যায়নৰ কাৰণে ৰখা হৈছে। ইয়াৰ প্ৰথম 3 দিন পুনৰ আলোচনা হ'ব আৰু 4ৰ্থ দিন নিদানমূলক শিক্ষা হ'ব। এতিয়া এই দ্বিতীয় শ্ৰেণীৰ এই সাক্ষৰতা কাৰ্যপত্ৰখনত 10, 11, 12, 15, 16, 17, 18, 19, 21, 22, 23, 24 আৰু 25 নম্বৰ সপ্তাহৰ প্ৰথম 4 দিন অনুশীলনী, 5ম দিনাখন সাপ্তাহিক মূল্যায়ন, 6ম দিনাখন নিদানমূলক ক্ৰিয়াকলাপৰ কাৰ্যপত্ৰ দিয়া হৈছে। এইকেইটা সপ্তাহত বিশেষকৈ যিখিনি লাৰ্ণিং আউটকাম বা শিকন ফলাফলৰ ওপৰত কিছুমান ক্ৰিয়াকলাপ এই কাৰ্যপত্ৰবোৰত দিয়া আছে আৰু সেই অনুযায়ী শিক্ষকে কৰাব লাগিব শিশুসকলক। 26 নম্বৰ সপ্তাহটো পুনৰ আলোচনাৰ কাৰণে ৰখা হৈছে। এতিয়া দ্বিতীয় শ্ৰেণীৰ সাক্ষৰতাৰ কাৰ্যপত্ৰখন কৰাওঁতে কিছুমান কথা শিক্ষকে লক্ষ্য কৰিব লাগিব। সম্পূৰ্ণ কাৰ্যপত্ৰ কৰাৰ পিছত শিশুজনে 20টা যুক্তাক্ষৰৰ সৈতে পৰিচয় হ'ব লাগিব আৰু 70ৰ পৰা 90টা শব্দলৈকে সিহঁতে পঢ়িব পৰা হ'ব লাগিব। ঠিক সেইদৰে তৃতীয় শ্ৰেণীৰ কাৰ্যপত্ৰখনো যদি লক্ষ্য কৰা যায় দ্বিতীয় শ্ৰেণীৰ সৈতে প্ৰায় একেই আৰু ইয়াত এই কাৰ্যপত্ৰখন সম্পূৰ্ণ কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে 20টা যুক্তাক্ষৰৰ সৈতে পৰিচয় হ'বই লাগিব আৰু আৰম্ভণিতে 20ৰ পৰা 25টা মান শব্দৰ পৰা আৰম্ভ হৈছে আৰু শেষত গৈ 90ৰ পৰা 100টা শব্দত ই সমাপ্ত হৈছে। অৰ্থাৎ তৃতীয় শ্ৰেণীৰ সাক্ষৰতা কাৰ্যপত্ৰখন সম্পূৰ্ণ হোৱাৰ পিছত শিশুজনে 90ৰ পৰা 100টা শব্দলৈকে সিহঁতে পঢ়িব বা লিখিব পৰা হ'ব লাগিব। কাৰ্যপত্ৰখনৰ কাম কেতিয়া কৰা হ'ব? পাঠোদ্ধাৰ বা ডিকোডিঙৰ সময়ত কাৰ্যপত্ৰখনৰ কাম কৰাবই লাগিব। অৰ্থাৎ মৌখিক ভাষাৰ বিকাশৰ কাম শেষ হোৱাৰ পিছতে 30 মিনিটৰ কাৰণে কাৰ্যপত্ৰৰ কামটো কৰিবই লাগিব। গতিকে কাৰ্যপত্ৰত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ দিয়া আছে। সেই ক্ৰিয়াকলাপসমূহৰ কাৰণে 30 মিনিট সময় বিভিন্ন ক্ৰিয়াকলাপত ভাগ কৰি লৈ শিক্ষকে সেই পৰিকল্পনা কৰি কৰাব লাগিব। এতিয়া এই কাৰ্যপত্ৰখনত কিছুমান চিন ব্যৱহাৰ হৈছে, যেনেকৈ প্ৰথম চিনটোৱে ক আহা, পঢ়ো আহা। এই চিনবোৰৰ বিভিন্ন ধৰণৰ সময়ত কাৰ্যপত্ৰত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপত ব্যৱহাৰ কৰিছে আৰু সেই বিষয়ে অকণমান আমি এতিয়া চাম। কাৰ্যপত্ৰখনৰ যদি ঠিক ওপৰফালে বাওঁফালে যদি দেখা হয়, এয়া হৈছে সপ্তাহৰ চিনটো কিমান নম্বৰ সপ্তাহ আছে ইয়াত লিখা থাকিব আৰু দিনটো লিখা থাকিব আৰু তলত তাৰিখটো লিখা থাকিব। গতিকে যিদিনাখন নেকি সেই ক্ৰিয়াকলাপটো কৰা হৈছে সেইদিনাখনৰ তাৰিখটো লিখিব লাগিব। এতিয়া এই কাৰ্যপত্ৰখনত কিছুমান সপ্তাহ আৰু দিন দিয়া আছে। এই সপ্তাহ আৰু দিন এনেকুৱা নহয় যে আমাৰ যিটো কেলেণ্ডাৰৰ যোনটো সপ্তাহ আৰু দিন আছে সেইটোৰ সৈতে মিল নাখাব। কাৰণ এটা সপ্তাহত এনেকুৱা হ'ব পাৰে কোনোবা এদিন বন্ধ হ'ব পাৰে, সেই বুলি ধৰা হ'ল কোনোবা এটা সপ্তাহত 4ৰ্থ দিন বন্ধ আছে, কিন্তু ইয়াত কাৰ্যপত্ৰখনৰ সেই বুলি 4ৰ্থ দিনটো আমি বন্ধ ৰাখিব নোৱাৰোঁ। সেই বন্ধৰ দিনটো স্কিপ কৰি বাদ দি পিছত যেতিয়া স্কুল খুলিব তেতিয়া আমাৰ কাৰ্যপত্ৰৰ 4ৰ্থ দিনটো আৰম্ভ হ'ব। ঠিক সেইদৰে কাৰ্যপত্ৰখনৰ কিছুমান নিৰ্দেশনা দিয়া আছে শিক্ষকৰ কাৰণে। এই চিনটোৱে শিক্ষকৰ বাবে নিৰ্দেশনাৰ চিন সূচাইছে। আকৌ কাৰ্যপত্ৰখনত শিক্ষকে চহীও কৰিব লাগিব, চহী কৰাৰ কাৰণে এই চিনটো সূচাইছে আৰু কাৰ্যপত্ৰখনৰ ঠিক তলত মাজভাগত এই চহী কৰিবলগীয়া জেগাখিনি দিয়া আছে। কাৰ্যপত্ৰখনৰ বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ আছে। সেই কাৰ্যপত্ৰৰ ক্ৰিয়াকলাপৰ বাবে কিছুমান ইনষ্ট্ৰাকশ্যন ইয়াত দিয়া আছে, নিৰ্দেশনা। যেনেকৈ এই চিনটোৱে বুজাইছে পঢ়ো আহা। শিক্ষকে প্ৰথমত পঢ়ি শুনাব, পিছত শিশুৱে সেইখিনি শিক্ষকৰ পৰা শুনি আকৌ পঢ়িব। গতিকে এই চিনটোৱে পঢ়ো আহা বুজাইছে। ঠিক সেইদৰে এই চিনটোৱে ক আহা বুজাইছে। শিক্ষকে প্ৰশ্ন সুধিব, শিশুৱে সেই প্ৰশ্নৰ উত্তৰ দিব। আকৌ এই চিনটোৱে বুজাব লিখো আহা।
আকৌ কিছুমান কাৰ্যপত্ৰ দেখিবলৈ পোৱা যাব যে কিছুমান ক্ৰিয়াকলাপত ৰং কৰিবলৈ দিব, গতিকে এই চিনটোৱে ৰং কৰা বুজাব। বা কিছুমান ক্ৰিয়াকলাপত আকৌ ঘেৰ দিয়া চিন দিব লাগিব ইয়াৰ বাবে, বা মিলাবলৈ দিব সোঁফাল বাওঁফালৰ সৈতে, সেইটোৰ বাবে এই চিনটো ব্যৱহাৰ কৰিব। আকৌ কিছুমান ক্ৰিয়াকলাপ এনেকুৱা আছে যিবোৰ নেকি অতিৰিক্ত ক্ৰিয়াকলাপ দি আছে, তাৰ কাৰণে এই চিনটো কাৰ্যপত্ৰত ব্যৱহাৰ হয়। এতিয়া কাৰ্যপত্ৰখনৰ প্ৰতিদিনেই কিছুমান মূল্যায়ন কৰিব লাগিব। এনেকুৱা নহয় যে সপ্তাহৰ পঞ্চম দিনেই মূল্যায়ন হ'ব, গতিকে অবিৰত মূল্যায়নটো প্ৰতিদিনে চলি থাকিব। আৰু এই অবিৰত মূল্যায়নৰ সময়ত শিক্ষকে কোনো ধৰণৰ নম্বৰ নিদিয়ে। যেনেকৈ উদাহৰণস্বৰূপে 10 নম্বৰ সপ্তাহৰ এই দ্বিতীয় দিনটোৰ যেতিয়া কোনো এজন শিশুৱে এই কাৰ্যপত্ৰখনৰ ক্ৰিয়াকলাপখিনি কৰিব, গতিকে এই ক্ৰিয়াকলাপৰ ওপৰত এটা শিক্ষকে মূল্যায়ন কৰিব লাগিব। মূল্যায়নৰ কাৰণে কিছুমান চিন ব্যৱহাৰ কৰিব লাগিব, যেনেকৈ ষ্টাৰ চিনটো ভাল, এই চিনটো থামছ আপ, এই চিনটো হৈছে বহুত ভাল, আৰু এই হাঁহি থকা এই ইমজিটো হৈছে উত্তম। এইটোৰ কাৰণে এই কাৰ্যপত্ৰখনৰ ঠিক তলৰ ফালে বাওঁফালে তলৰ ফালে ইয়াত চিনকেইটা দি আছে, ইয়াত টিক মাৰ্ক দিলেই হৈ গ'ল। গতিকে এইদৰে শিক্ষকে প্ৰতিদিনেই অবিৰত মূল্যায়নৰ ক্ৰিয়াকলাপ কৰিব। এতিয়া পঞ্চম দিনৰ সাপ্তাহিক মূল্যায়নৰ কাৰ্যপত্ৰখন এনেধৰণৰ সাক্ষৰতাৰ। এই কাৰ্যপত্ৰখনত দেখিবলৈ পোৱা যাব কিছুমান নম্বৰ দিয়া আছে, গতিকে মূল্যায়নৰ সময়ত এই নম্বৰৰ বিপৰীতে দিব লাগিব। যেনেকৈ ইয়াত 25 নম্বৰ দিয়া আছে, শিশুজনে ইয়াত 25টা শব্দ দিয়া আছে, এই 25টা শব্দৰ ভিতৰত কিমানটা শব্দ সি পঢ়িবলৈ পাইছে সেই নম্বৰটো ইয়াত দিব লাগিব। ঠিক সেইদৰে বাকীকেইটা প্ৰতিটো ক্ৰিয়াকলাপৰ কাৰণে কিছুমান নম্বৰ দিয়া আছে, সেই হিচাপে এই পঞ্চম দিনত সাপ্তাহিক মূল্যায়নৰ সময়ত শিক্ষকে ইয়াত নম্বৰ দিব লাগিব। যে এইখিনি নম্বৰ দিয়াৰ পিছত আৰু এটা কাম আহি পৰিব শিক্ষকৰ, যে এই মূল্যায়নৰ ফলত কিমানজন ল'ৰা ছোৱালীয়ে 50% ওপৰত নম্বৰ পাইছে আৰু কিমানজন ল'ৰা ছোৱালীয়ে 50% তলত নম্বৰ পাইছে, ইয়াৰ ওপৰত ভিত্তি কৰি দুটা দল বনাব লাগিব। 1 নম্বৰ দলত 50%তকৈ কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰী ৰাখিব লাগিব, আৰু 2 নম্বৰ দলত 50%তকৈ অধিক পোৱা ছাত্ৰ ছাত্ৰীখিনিক ৰাখিব লাগিব। আৰু এই ছাত্ৰ ছাত্ৰীৰ কাৰণে এতিয়া ষষ্ঠম দিন কিছুমান ক্ৰিয়াকলাপ কৰাব লাগিব, আৰু সেই ক্ৰিয়াকলাপৰ কাৰণে কাৰ্যপত্ৰখনৰ ষষ্ঠম দিনত নিদানমূলক কাৰ্যপত্ৰ দিয়া হৈছে। এই 50 নম্বৰতকৈ কম পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰিমেডিয়েল বা নিদানমূলক ক্ৰিয়াকলাপ কৰাব লাগিব, আৰু সেই সময়তে 50%তকৈ বেছি পোৱা ছাত্ৰ ছাত্ৰীৰ কাৰণে কিছুমান ক্ৰিয়াকলাপ, যেনেকৈ পাঠোদ্ধাৰ খেল, কাহিনী আৰু গল্প কিতাপ পঢ়া, শব্দ বৰ্ণ যুক্ত আখৰ লিখা আৰু স্বতন্ত্ৰ কাৰ্য সেইদিনাখন এই ছাত্ৰ ছাত্ৰীখিনিক কৰাব লাগিব যিসকলে 50 নম্বৰতকৈ অধিক পাইছে। আৰু 50তকৈ কম পোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ৰিমেডিয়েলৰ কাৰণে শিক্ষকে কিছুমান ক্ৰিয়াকলাপ কৰাব। গতিকে এইদৰে শিক্ষকে এই কাৰ্যপত্ৰখন ব্যৱহাৰ কৰিব লাগিব। শিশুসকলক এই কাৰ্যপত্ৰখনৰ সহায়ত বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰাব লাগিব। গতিকে এই কাৰ্যপত্ৰখন এতিয়া আমি দেখাৰ পিছত এটা কথা আমি গম পালোঁ যে বিশেষকৈ যিকেইটা সপ্তাহত শিশুসকলৰ লাৰ্ণিং আউটকামৰ ওপৰত কাম কৰা হৈছিল, সেইকেইটা সপ্তাহ যেনে সাধাৰণতে 4+1+1 ব্ৰেকআপত ভাগ হৈ আছে। প্ৰথম 4 দিনত শিশুসকলক কিছুমান নতুন দক্ষতাৰ বাবে অনুশীলন কৰাব লাগিব, পঞ্চম দিনত মূল্যায়ন কৰাব লাগিব, আৰু ষষ্ঠম দিনত সাপ্তাহিক নিদানমূলক কাৰ্যখিনি কৰাব লাগিব। গতিকে এইদৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ কাৰণে কাৰ্যপত্ৰখন ব্যৱহাৰ কৰাব লাগিব।